আমি কলযাত্ৰালৈ বুলি ওলাইছোঁ। ইয়াৰ সকলো আত্মসহায়ক গোটৰ সদস্যসকল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ নৱবৰ্মা পঞ্চায়তৰ পৰা আমি আজি ষ্টাৰ্ট কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু ইয়াত দেখা পাইছে একদম ৰঙা ব্লাউজ পিন্ধি একদম সাজি কাচি আহি গৈছোঁ। আৰু এতিয়া সকলোৱে গম পায় চাগে এতিয়া অসমত মাটি ভৰাব দিছে আৰু কলযাত্ৰা হৈ আছে। আৰু এই কলযাত্ৰাটোৰ কাৰণে এতিয়া মই গৈ আছোঁ। মানে কি হ'ল, বহুত দিনৰ পৰা এই 2 তাৰিখৰ পৰা কলযাত্ৰাটো হৈ আছে। আজি 4 অক্টোবৰ হয়। আজি আমাৰ পঞ্চায়তখনত কলযাত্ৰা আছে, তালৈ গৈ আছোঁ। সকলো মানুহবোৰ যাব, সকলো আত্মসহায়ক গোটৰ মহিলাসকল যাব আৰু ময়ো গৈ আছোঁ। এয়া বৰষুণ দিছে, অলপ ছাতি লৈ আহিছোঁ। বহুত গৰম হৈ আছিলে এইকেইদিন আৰু আজি বহুত দিনৰ মূৰত বৰষুণ দিছে। ভালো লাগিছে, ঠাণ্ডা বতৰ, কিন্তু বৰষুণত কিবা এটা যাত্ৰালৈ যাবৰ কাৰণে অলপ দিগদাৰো হয়। তথাপিও ইয়াত গৈ আছোঁ আৰু বৰষুণ বতৰ আহি পালোহি আমি। মেখেলাখন একদম কুচাই মেলি আহি আছোঁ। ইয়াৰ বৰষুণ বতৰ, সেইটো কাৰণে বাইদেউ কৈছে মেখেলাটো অলপ দীঘল কৰি ল'বলৈ। সকলো মানুহবোৰ লাইনকৈ আহি আছে আৰু আজি বৰষুণ দিছে। সকলো মানুহবোৰ ছাতি লৈ লৈ আহিছে আৰু ৰাস্তাটো অলপ বোকাও আছিলে। এতিয়া এয়া ভাল ৰাস্তাত পাই গ'লোহি। এতিয়া আমি পঞ্চায়তলৈ বুলি গৈ আছোঁ আৰু পঞ্চায়তৰ পৰা হ'ব এই কলযাত্ৰাটো। এতিয়া গৈ আছোঁ। এতিয়া সকলো আত্মসহায়ক গোটৰ মহিলাসকলো আহি আছে আৰু এতিয়া পালোহি আমি হাতীগুলি হাইস্কুল। এতিয়া হাতীগুলি হাইস্কুলৰ পৰা আমাৰ গাঁও পঞ্চায়তলৈকে এই অমৃত কলযাত্ৰাটো ষ্টাৰ্ট হ'ব। চাওক, আমি এতিয়া স্কুলখনলৈ গৈ আছোঁ। বেলুন কেইটা যে নানিলোঁ, পাহৰি থাকিলোঁ। বেলুন কেইটা এই আমাৰ পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্ট আহি আছে ন কলযাত্ৰাৰ কাৰণে। আৰু এইফালে আছে আমাৰ জীৱিকা সখী, এইফালে চাই দিয়ক। জীৱিকা সখী এয়া কলযাত্ৰালৈ বুলি সকলো আত্মসহায়ক গোটৰ সদস্যসকল আজি উপস্থিত হৈছে। সদস্যসকল স্কুলখনলৈ আহি আছে আৰু লাইন বাই লাইন। আৰু আমিও এয়া অলপ স্কুলখনৰ ভিতৰতে থাম্বনেইলৰ বাবে ফটো দুকপিমান খিচাই লৈছোঁ। এয়া আমাৰ নৱবৰ্মা পঞ্চায়তৰ সকলো কৰ্মকৰ্তাসকল। হাতীগুলি উচ্চ ইংৰাজী বিদ্যালয় প্ৰধান শিক্ষক মণ্ডল, বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকল, অতি মৰমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, সমূহ শ্ৰদ্ধাৰ অভিভাৱকবৃন্দ, সকলো আত্মসহায়ক গোটৰ সদস্যসকল আহি আছে ইয়াত বেনাৰ লৈ আৰু কলটো লৈ। কলযাত্ৰা যিহেতু আছে সেইবাবে সকলো মহিলাসকল আহি আছে। এতিয়া মহিলাসকলক অলপ ভিতৰত সোমাই কৰি দেখুৱাই দিছোঁ, মানে 2টা লাইনৰ মাজত সোমাই দেখুৱাইছোঁ। চাওকচোন, ইমান ধুনীয়াকৈ নাচি গাই একদম কল ঝাণ্ডা লৈ ধুনীয়াকৈ আহি আছে সকলো মহিলাসকল পূৰা ডিচিপ্লিনত। যিসকল বাইদেউহঁতৰ কল আছে তেওঁলোকক আছুতীয়াকৈ অনুৰোধ জনাইছোঁ। যাৰ যাৰ হাতত কল আছে সেই বাইদেউসকলক আছুতীয়াকৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সকলো মহিলাবোৰ বহি আছে আৰু আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল এয়া ভাগৰ
ভাগৰ লাগিলে নেকি অলপ ৰেলী কৰি? নমস্কাৰ দেই, ভাগৰ নাই লগা, ভাল লাগিছে আজি। বহুত ভাল লাগিছে। লগ পাই গোটেই গোটৰ মহিলাবোৰ আহিছে, ভাল লাগিছে। বতৰো ভাল কৰি দিলে আজি। বহুত বতৰটো ভাল। ৰাতিপুৱা অলপ বৰষুণ দিছিলে, পাছত বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা, বহুত ভাল। আৰু কিমানখন গাঁও আছে? 10খন গাঁও ন? 10খন গাঁৱৰ মাটি আজি আমি পঞ্চায়তত লৈ মেলি আহিছোঁ সকলো গাঁৱৰ পৰা কলহত। এতিয়া 10খন গাঁৱৰ মাটি পঞ্চায়তত গঠন কৰা হৈছে। সকলো মহিলাসকল উপস্থিত আজি এই সভাত। চাওকচোন পুৰা মানুহ মেলি যাবলৈ ওলালো। ইয়াৰ পঞ্চায়তৰ পৰা সকলো মানুহ ইয়াৰ গেটত আহি ফটো মাৰি আছে। আৰু আমি ইয়াৰ বাইদেউ এতিয়া আমি অলপ বজাৰৰ পৰা আহোঁ, তাৰ পাছত ডাইৰেক্ট ঘৰলৈ যাম। বলক এতিয়া গৈ থাকোঁ আমাৰ লগত বজাৰত। এয়া আমাৰ বাইদেউ হয়, মোৰ জা-জোৱালী দুইজনীয়ে এতিয়া বজাৰলৈ গৈছোঁ। তাৰ পাছত ডাইৰেক্ট যাম ঘৰলৈ। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। বজাৰলৈ আহি এতিয়া আমি প্ৰথমতে পেট পূজা কৰি লওঁ বুলি ভাবিছোঁ। এয়া আমাৰ বাইদেউ আৰু মই এতিয়া পৰঠা খাই আছোঁ। চাওক একদম হাঁহি কথা পাতি পূৰা লেকচাৰ দি আৰু ধুনীয়াকৈ খাই আছোঁ এতিয়া আমি। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।